কলা কুকুৰক আপুনি একেটা বস্তু খুৱাওক আপোনাৰ ঘৰলৈ ভাল দিন আহিব আপোনালোকে ইতিমধ্যে মই বহু ভিডিঅ'ত কৈছো যে কুকুৰক খাদ্য খোৱালে ভাল কুকুৰক খাদ্য খোৱালে মহাদেৱ আৰু কাল ভৈৰৱ সন্তুষ্ট হয় দৰিদ্ৰতা নোহোৱা হয় তেনে ক্ষেত্ৰত আজি মই কম কলা কুকুৰক আপুনি কি বস্তু খুৱাই ভাল ফল পাব পাৰে জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নাম্বাৰ 9864808721 আপুনি আমাৰ WhatsAppত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম আপুনি কলা কুকুৰক কি খাদ্য খোৱালে ভাল বুলি কোৱা হয় প্ৰথম আপুনি যেতিয়া কুকুৰক ৰুটি খুৱাব সেই ৰুটিত আপুনি সৰু গুৰৰ টুকুৰা ৰাখিব অৰ্থাৎ আপুনি কি কৰিব ৰুটিখন ধুনিয়াকে গুৰ দি মেৰিয়াই কুকুৰক খুৱাব পাৰে আপুনি মেৰিয়া দিব নোৱাৰে ঘৰৰ কুকুৰ হলেতো পাৰিলে কিন্তু ৰাস্তা ঘাটে থকা কুকুৰক নোৱাৰে ভয় কৰে আপুনি কি কৰিব ৰুটি দিব ৰুটিৰ লগত গুৰ দিব দি কুকুৰক খাবলৈ দিব চাব আপোনাৰ ভাল দিন আহিবলৈ আৰম্ভ কৰিব এনেকুৱা নহয় যে ৰেমেডিসমূহ আজি কৰিছে কাইলৈ আপুনি একদম ধনী হৈ গৈছে আপুনি সদায় কৰক নিশ্চয় আপুনি পজিটিভ ৰিজাল্ট দেখিব দ্বিতীয়তে আপুনি কি কৰিব আপুনি যদি খুব বেছি আৰ্থিক সমস্যাত আছে কি কৰিম কি নকৰিম ভাবি পোৱা নাই আপোনাৰ খুব বেছি বেয়া দিন চলি আছে আপুনি কি কৰিব পাৰে কুকুৰক ভাত দিব হে ভাতৰ লগত আপুনি দৈ মিহলাই দিব অৰ্থাৎ দৈ হানি আপুনি কুকুৰক ভাত দিব পাৰে আপোনাৰ আৰ্থিক সমস্যা নোহোৱা হোৱাত খুব বেছি সহায় কৰিব আৰু একেবাৰে শেষত আপোনাৰ ধৰক খুব বেছি বেমাৰ আজাৰ হৈ আছে আপোনাৰ খুব বেছি শত্ৰু হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব তেতিয়া হলে আপুনি কি কৰিব পাৰে বিশেষকৈ ৰবিবাৰৰ দিনাখন কুকুৰক আপুনি চানা দালি যেটো চানা দালি বুলি কোৱা হয় সেই চানা দালি আপুনি ৰবিবাৰৰ দিনাখন কুকুৰক খুৱাওক আপোনাৰ চাব যি সমস্যা হৈ আছে শত্ৰুৱে আপোনাক চাৰিওফালৰ পৰা বেৰি ধৰিছে আপোনাৰ খুব বেছি বেমাৰ হৈ আছে এই সমস্যাবোৰ নোহোৱা হ'ব যদি বিশ্বাস আছে আপুনি কৰি চাব